নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু আজি হ'ল মাঘৰ বিহু। আমি শাহু বোৱাৰীৰ ফালৰ পৰা আপোনাক সকলোকে, অসমবাসী সকলোকে মাঘৰ বিহুৰ শুভেচ্ছা যাচিলোঁ। ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। কৈ দিয়ক। ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মায়ে লাজ কৰে, কিন্তু দেই বহুত লাজ কৰে। তাৰপিছত মই ওলাইছোঁ, এতিয়া ভেড়াঘৰলৈ যাম। মই ওলাইছোঁ, মায়ে ওলোৱা নাই। মায়ে ওলাব। ল'ৰাটো শুই আছে এতিয়ালৈকে। এতিয়া 10:30 বাজিব হ'ল। তাক জগাওঁগৈ, জগাই উলিয়াই কৰি নিওঁ। আজি বতৰটো বহুত বেয়া, কুঁৱলী এতিয়ালৈকে আছে। 10:30 বাজিব হ'ল, কুঁৱলী এতিয়াও পৰিয়ে আছে। ল'ৰাটো উঠাই লওঁ, উঠাই উলিয়াই কৰি ভেড়াঘৰলৈ যাওঁ। তাৰপিছত আৰু এইপিনে বতৰ ইমান কুঁৱলী। এইখিনি আমাৰ ফুলখিনি কি ধুনীয়াকৈ ফুলি আছে চব। এইফালে আৰু এইফালে কাটি পেণ্ডেল ভাগাই নাই। ফুলখিনি এইপিনে আছে। এয়া ফুলখিনি দেখাই দিছোঁ ৰ'ব। বতৰ একদম ডাৱৰীয়া। এপিনে সেয়া নামঘৰ, এপিনে নামঘৰত নাম গাই আছে বৰমা, আমাৰ ডাঙৰ বৰমা গাই আছে। আৰু এয়া হ'ল আমাৰ নামঘৰ, ঘৰৰ নামঘৰ। আমাৰ ল'ৰা উঠি গ'ল, আমি যাওঁ এতিয়া ভেড়াঘৰলৈ। পিনে আবু ক'লে গ'ল। কৰি যাব লাগিব দেই। আৰু আমি আহি পোৱাৰ আগতে ভেড়াঘৰত জুই লাগিলেই। আমাৰ অলপ আহা পলম হ'ল, ল'ৰাটোক জগাই থাকোঁতেই পলম হৈ গ'ল। দেৰি হ'ল আজি। দেৰি হ'ল আজি চবৰে, বতৰটোৱে কৰিলে তেনেকুৱা। আৰু ভোগবাৰী দীঘলী সত্ৰত এটি নিয়ম আছে। আগৰ পৰম্পৰা অনুসৰি ইয়াত ডেকা ল'ৰাসকলে ভেড়াঘৰ তলত তেল খেলে। ইজনে সিজনক তেল সানি আনন্দ উপভোগ কৰে। আৰু বাকী বয়োজ্যেষ্ঠসকলে নাম গাই ভেড়াঘৰ জ্বলায়। আৰু মই এবাৰ বিয়া হোৱাৰ পিছত দ্বিতীয়বাৰ পাইছোঁ ইয়াতে এইখন সত্ৰ। আৰু ভেড়াঘৰ জ্বলাৰ পিছত আমি সকলোৱে ভগৱানৰ শ্ৰীচৰণত সেৱা জনালোঁ, প্ৰাৰ্থনা কৰিলোঁ, আশীৰ্বাদ ল'লোঁ। সকলোৰে যাতে মংগল হওক, সুখে শান্তিয়ে থাকক, সেয়াই প্ৰভুৰ ওচৰত প্ৰাৰ্থনা। সকলোৱে সেৱা জনাইছোঁ। ভেড়াঘৰৰ পৰা আহি মা আটাক সেৱা জনাই আমি সকলোৱে চাহ জলপান খালোঁ। আজি হ'ল দ্বিতীয় দিনা, মাঘৰ 1 তাৰিখে ভোগবাৰী দীঘলী সত্ৰত সকলোৱে মিলিজুলি ভোগালীৰ এসাঁজ নামেৰে ভোজ ভাত খায়। আৰু ইয়াত খাচী দিয়ে, বহুতে আহি ইয়াতে খাচী দান কৰে। এইপিনে এয়া ভাত খুৰাসকলে বনাই আছে। আৰু এইপিনে আছে আমাৰ মহিলাসকলে পাচলি কাটি আছে। এয়া সকলো ৰ'দতে বহি পাচলি কাটি আছে। আৰু এয়া হ'ল আয়োজন। এবাৰ পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। এয়া